নমস্কাৰ। আমাৰ কোকৰাঝাৰৰ সাংবাদিক বন্ধুসকল, আজি আপোনালোকৰ মাধ্যমেদি আমি আমাৰ অসমত বসবাসকাৰী হিন্দু বাঙালীসকলৰ অলপ প্ৰব্লেমবিলাক লৈ আপোনালোকৰ ওচৰত আহিছোঁ। যে বিগত দিনত আমাৰ অসমত বসবাসকাৰী স্পেচিয়েলি বৰাক উপত্যকাত বসবাসকাৰী হিন্দু বাঙালীৰ কথা আমি ইয়াতে কোৱা নাই। আমি ইয়াতে ব্ৰহ্মপুত্ৰ উপত্যকাত বসবাসকাৰী সকলো হিন্দু বাঙালীৰ হৈ এটা মাত দিব ওলাইছোঁ যে আমি চাবলৈ পাইছোঁ যে প্ৰত্যেকবাৰ ইলেকশ্যন আহে, ইলেকশ্যন যায়, আমাৰ হিন্দু বাঙালী মানুহসকলৰ ভোটখিনি লয়, কিন্তু তাৰপিছত তাৰ কোনো গুণগানো নাই, তাৰ কোনো ইমান যে অৱদান এটা থাকে, অৱদানো ইহঁতে কৃতজ্ঞতাও কোনো প্ৰকাশ নকৰে, আৰু লগতে আমালোকে কোনো বেনিফিটেডো নহওঁ। তো আজি আপোনালোকক আমি এই প্ৰেছ মিট যোগে ক'বলৈ বিচাৰিছোঁ যে হিন্দু বাঙালীৰ অৱস্থা এতিয়া বিৰাট এটা বেয়া কণ্ডিশ্যনত আছে। স্পেচিয়েলি বৰাক উপত্যকাত আমি চাবলৈ পাইছোঁ বিগত 11 বছৰত আজিলৈকে এজন হিন্দু বাঙালী মন্ত্ৰী দিয়া হোৱা নাই। তাৰপিছত 56টাৰ আপোনাৰ ডিপাৰ্টমেণ্ট থকা স্বত্বেও এটা ডিপাৰ্টমেণ্টত কোনো ধৰণৰ কোনো মুৰব্বী হিন্দু বাঙালীৰ মানুহ নাই। আমি ইয়াতে কোনো দয়া ভিক্ষা কৰিবৰ কাৰণে আপোনালোকৰ ওচৰত বহা নাই, কোনো স্পেচিয়েল আমি ৰিলিফৰ কাৰণে বহা নাই। আমি এটাই ক'ব বিচাৰিছোঁ যে আমি ভোট দিম। আমি 80 লক্ষ হিন্দু বেংগলী মানুহ থকা স্বত্বেও আমাৰ প্ৰতিদ্বন্দ্বিতা কৰা মানুহ নাই। কোনো এটা পাৰ্টিৰ পৰা আমি ইমান সঁহাৰি পোৱা নাই যে হিন্দু বাঙালী সমাজৰ পৰা ইহঁতে MLA ইলেকশ্যনত আমাৰ ফালৰ পৰা মানুহ পঠাব, যোনে আমাৰ হৈ মাত মাতিব পাৰিব। আমাৰ বহুত ধৰণৰ সমস্যা, আমাৰ যেনেকৈ ডি ভোটাৰৰ ইছ্যু আছে, মাটি পট্টা প্ৰদান আছে। তাৰপিছত আমি এইবিলাক এতিয়া চাবলৈ পাইছোঁ যে আমাৰ যদি কোনো নেতা যদি আমাৰ বিধানসভাত নাথাকে, তো আমি এই প্ৰব্লেমবিলাক কোনোদিনো ছল্ভ কৰিব নোৱাৰিম। লগতে আমাৰ আৱাজ তোলা মানুহ তাতে ভিতৰত কোনেও নাথাকে। আমাৰ ভোট পাৱাৰ পিছত, গভৰ্ণমেণ্ট ফৰ্মেশ্যন হোৱাৰ পিছত হিন্দু বেংগলী এটা মেজৰ ৰোল প্লে কৰে এটা গভৰ্ণমেণ্ট ফৰ্ম কৰাত, কাৰণ প্ৰত্যেকটা সমষ্টিত বৰাক ভেলীৰ পৰা আৰম্ভ কৰি ব্ৰহ্মপুত্ৰ ভেলীত প্ৰত্যেকটা সমষ্টিত কম হওক বেছি হওক হিন্দু বাঙালী ভোটাৰৰ এটা বিৰাট ডাঙৰ অৱদান আছে। তো এইবেলি আমি এটা ডিচিশ্যন লৈছোঁ যে আমাক আৰু ঠকে থাকিলে নহ'ব, আমাক এনে লালিপপ দেখাই বহাই থ'লে নহ'ব। আমাৰ এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে আমাৰ ফালৰ পৰা হিন্দু বাঙালী জাতিৰ ফালৰ পৰা কেণ্ডিডেট দিব লাগিব, এইটো যি পাৰ্টিৰে নহওক কিয়। তো একটা দুঃখৰ বিষয়, আমি যেনেকৈ ক'লোঁ যে বিগত 11 বছৰত আমি কোনো ধৰণৰ মন্ত্ৰী পোৱা নাই। আমি এইবুলিও চাবলৈ পাই আছোঁ যে কিছু কিছু চিট আমাৰ হিন্দু বেংগলীৰ কৰ্তন কৰিবলৈ গৈ আছে। তো এইটো আমি আপোনালোকৰ চেনেলৰ মাধ্যমেদি আমাৰ চৰকাৰক, ৰুলিং পাৰ্টিকো আমি বেছিকৈ ক'ম যে আমি সকীয়াই দিব বিচাৰিছোঁ যে আপোনালোকে যদি এনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰে, তেনেহ'লে আগন্তুক দিনত কিন্তু যিটো BTR ইলেকশ্যনত আপোনালোকে দেখিবলৈ পাইছিল যে 4জন EM হাৰিবলগীয়া হৈছিল। বেংগলী সম্প্ৰদায়ৰ মানুহ হ'লেও কি হ'ব, আমি যদি আমাৰ প্ৰতিদ্বন্দ্বিতা কৰা মানুহ ঠিকমতে যদি নাপাওঁ, আমি আজি আপোনালোকৰ চেনেলৰ মাধ্যমেদি ক'বলৈ বিচাৰোঁ যে বৰাক উপত্যকাৰ নহয়, ব্ৰহ্মপুত্ৰ উপত্যকাত ইমান ডাঙৰ এটা পপুলেশ্যন থকাৰ পিছতো আমাৰ ইয়াতে নেতৃত্ব দিয়া মানুহ বহু কম। তো এইবেলি আমি কমেও 10টা চিট আমি খুজিছোঁ। আমি জানিবলৈ পোৱা মতে আমাৰ কংগ্ৰেছ দলে বৰাক উপত্যকাৰ 5টামান চিট দিবলৈ গৈ আছে প্ৰাপ্ত সূত্ৰ অনুসাৰে। আমি বিজেপিক এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ যে আপোনালোকে এইবেলি কিমানজন হিন্দু বেংগলী কেণ্ডিডেট দিব, কাৰণ বিজেপি দলৰ গুৰি ধৰি ৰাখা আজিৰ পৰা নহয়, আজি দলৰ সৃষ্টিৰ পৰা হিন্দু বেংগলীৰ এটা বিৰাট ডাঙৰ অৱদান আছে। কিন্তু এই অৱদান থকা স্বত্বেও আমি কোনো ধৰণৰ এই বিজেপি গভৰ্ণমেণ্টৰ পৰা আমি কোনো ধৰণৰ সঁহাৰি আমি পোৱা নাই। আমি বেলেগৰ নেতৃত্বত আমি ভোট দিম, আমাৰ নেতৃত্বে বেলেগে কৰিব, এইটো আমি কোনো দিনো আমি সহ্য কৰিব নোৱাৰিম। আমি আমাৰ ফালৰ পৰা আমাৰ নিজৰ জাতিটোৰ নেতৃত্ব খুজিছোঁ। আমাৰ মানুহ গেলে পৰাই আমালোকে এই যে ডি ভোটাৰৰ ইছ্যু, ভূমি পাট্টাৰ ইছ্যু, আৰু বেলেগ বেলেগ দুনিয়াৰ ইছ্যু আছে, এইবিলাক যে আমি পাৱাৰ পৰা বঞ্চিত হৈ আছোঁ। আমি ভাবিছোঁ, এইবাৰ বুজি পাইছোঁ যে আমাৰ ৰিপ্ৰেজেণ্টেটিভ
থাকিলে হিন্দু বাঙালী সমাজৰ পৰা যদি বেছিতকৈ বেছি MLA হয় তেনেহ'লে আমালোকে আমি এটা প্ৰেছাৰ ক্ৰিয়েট কৰিব পাৰিম গভৰ্ণমেণ্টৰ ওচৰত, আমাৰ প্ৰব্লেমবিলাক ছল্ভ হ'ব। সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ জন্ম আজি 36 বছৰ হৈ গ'ল, তথাপিও আমাৰ আজি এটা মূল দাবী যে ডি ভোটাৰ ইস্যুটো, এই সমস্যাটো এতিয়ালৈকে সমাধান নহ'ল। 2 নম্বৰ ঘটনা, আমাৰ বসুন্ধৰা 0.2 আৰু 0.3 এপ্লিকেশ্যন কৰাৰ পিছতো আমাৰ বহুত মানুহ নাম নাহিল, আমালোকে ভূমিপট্টা পোৱাৰ পৰা বঞ্চিত থাকিলোঁ। তো এটা বিৰাট ডাঙৰ ঘটনা যে আমাক কি এতিয়ালৈকে কি আপোনালোকে আকোৱালি লোৱা নাই নেকি? 80 লক্ষৰ নিচিনা একটা বৃহৎ পৰিমাণৰ মানে এটা জাতি থাকাৰ পিছতো, পপুলেশ্যন থকা জাতি থাকাৰ পিছতো ইহঁতৰ প্ৰতিনিধি মাত্ৰ মুষ্টিময় কিছুজন মানুহ, তাও বৰাকৰ পৰা। আমাৰ এইফালে ব্ৰহ্মপুত্ৰ উপত্যকাৰত মানে কয়েকজন মুষ্টিময় মানুহ 2-1জন আছে, তাকেও আমি শুনা পাই আছোঁ যে ইহঁতৰো চিটবিলাক কৰ্তন হ'ব, এই চিটবিলাক বেলেগক বা বেলেগ ৰাজনৈতিক দলক মানে হস্তান্তৰিত কৰিব। এনেকৈ পৰিস্থিতিত আমি কিন্তু এটা বেলেগ ডিচিশ্যন ল'বলৈ বাধ্য হ'ম। আমাৰ ডিমাণ্ডবিলাক যদি অনতিপলমে আমাৰ এইটো মানিব লাগিব, কিছুদিনৰ ভিতৰত টিকিট ডিক্লেয়াৰ হোৱা ষ্টাৰ্ট হ'ব। এইবাৰ আমি পাইছোঁ যে আপোনালোকে আমাক ঠগিছে, যিকোনো ৰাজনৈতিক দলে নহওক কিয়, স্পেচিয়েলি আমি বিজেপিকো কৈছোঁ, আপোনালোকে বেংগলীক নিজৰ ভাই, নিজৰ একদম খিলঞ্জীয়া বুলি আখ্যা দিয়ে, কিন্তু আমি কাগজে কলমে দেখিবলৈ পাওঁ যে আপুনি আমাৰ ৰাজবংশী ভাইসকলক ডি ভোটাৰৰ পৰা মুক্তি দিলে, আমাৰ গোৰ্খা ভাইসকলক ডি ভোটাৰৰ পৰা মুক্তি দিলে, কিন্তু হিন্দু বেংগলীক এতিয়াও আপোনালোকে লটকি ৰাখিছে। এই বস্তুটো আমি কিমান দিন, এই লেতেৰা ৰাজনীতিৰ আমি কিমান দিন সন্মুখীন হ'ম? আমি এইটোৰ পৰা পৰিত্ৰাণ খুজিব বিচাৰিছোঁ, আৰু তাৰ কাৰণে এটাই বস্তু, আমি এইবাৰ আমাৰ কেণ্ডিডেট আমি লঞ্চ কৰিম। যদি আমাৰ এই বিজেপিয়ে এইবাৰ কমেও 10খন কেণ্ডিডেট নিদিয়ে, তেনেহ'লে আমি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ নিজাববীয়াকৈ আমি এইবাৰ কেণ্ডিডেট প্ৰক্ষেপ কৰিম। আমি 50টাৰো অধিক সমষ্টিত আমালোকে নিৰ্ণায়ক ভূমিকাত আছোঁ। আমি এতিয়া নাম নকওঁ, কিন্তু হাৰিম জিতিম পিছৰ কথা, লছ কাৰ হ'ব এইটো আপোনালোকে ভালকৈ হিচাপ কৰি ল'ব। যিয়ে হওক, আমি আৰু এতিয়া ঠগ খাৱাৰ অৱস্থাত নাই। আমাৰ দেৱালত পিঠি ঠেকি গেছে, আমি আৰু সহ্য সীমানা পাৰ হৈ গেছে। এইবেলি আপোনালোকক যদি ঠকাবৰ কাৰণে আপোনালোকে যদি কোনো প্ৰলোভন দি পেলাই আমাৰ ভিতৰত যদি আপোনালোকে কোনো ৰাজনীতি কৰি পেলাই এইবাৰো যদি এই নিৰ্বাচনী বৈতৰণি পাৰ হ'ব খোজে, আমি এইটো হ'বলৈ নিদিওঁ। এতিয়া হিন্দু বেংগলী জাগি উঠিছে, আমি চবৰ লগত আমি প্ৰত্যেকটা সমষ্টিত লাগিলে নিজে গৈ পেলাই ঘৰে ঘৰে লিফলেট বিলাই পেলাই আপোনালোকৰ এই কুকাণ্ডৰ বিষয়ে আমি অৱগত কৰাম, আৰু আগন্তুক নিৰ্বাচনত ইয়াৰ ফলাফল কি হ'ব আপোনালোকে ভালদৰে জানে। ধন্যবাদ। হয়, নমস্কাৰ। আমি আজি কোকৰাঝাৰ জিলাৰ মাজমজিয়াত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন কেন্দ্ৰীয় সমিতিৰ প্ৰতিনিধিবৰ্গই আমি ইয়াত এজন জাতিৰ সংকটকালৰ পৰিস্থিতিত আমি অনুভৱ কৰি পেলাই এখন সংবাদমেলৰ আয়োজন কৰিছোঁ। এই সংবাদমেলত সমূহ সাংবাদিক বন্ধুলৈ আমাৰ সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ পৰা আমি অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে ইয়াত উপস্থিত হোৱাৰ কাৰণে। পোনপ্ৰথমে আজি আমি কিয় সংবাদমেল আয়োজন কৰিবলগীয়া পৰিস্থিতি হৈছে, কাৰণ আজি অসমত থকা হিন্দু বাঙালীয়ে আমি অনুভৱ কৰিব পাৰিছোঁ, বা আমি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে আমি অনুভৱ কৰিব পাৰিছোঁ যে জাতিৰ সংকট আমাৰ এতিয়া আহি পৰিছে। আৰু যিটো সংকট আমি সংকট বুলি ক'ব নোৱাৰি, মহা সংকট বুলি ক'ব পাৰি। কাৰণ যি সময়ত গোটেই অসমত বিভিন্ন জাতি জনগোষ্ঠীক একত্ৰিতভাৱে গঢ় লোৱাৰ বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ কথা কৈ হিন্দু বাঙালীসকলক বৰ্তমানৰ চৰকাৰ বিজেপি চৰকাৰে বঞ্চিত কৰি ৰাখিছে, ইয়াতকৈ দুখ লগা কথা আৰু লাজ লগা কথা আৰু বেলেগ হ'ব নোৱাৰে। কাৰণ যোৱা ইলেকশ্যনত, যোৱা 10টা বছৰত বিজেপি চৰকাৰে হিন্দুত্বৰ কথা কৈ, বাঙালী আৰু অসমীয়াৰ ভাতৃত্ববোধ বন্ধনৰ কথা কৈ, এটা বৃহত্তৰ অসমীয়া সমাজ গঠন প্ৰক্ৰিয়াৰ কথা কৈ আমাৰ হিন্দু বাঙালৰ 99% ভোটখিনি তেখেতসকলে আদায় কৰিছে বিভিন্ন ধৰণৰ প্ৰলোভন দি পেলাই। প্ৰলোভনবিলাকৰ ভিতৰত এনেকুৱা আমাৰ ডি ভোটাৰবিলাক উচ্ছেদ কৰিব, ডি ভোটাৰ নস্বাত কৰিব, খতম কৰিব,
আমাৰ ডিটেনশ্যন কেম্প ভাঙি পেলোৱা হ'ব, আমাক যিবিলাক ৰাজনৈতিক অধিকাৰ, আমাৰ শৈক্ষিক অধিকাৰ, আমাৰ সামাজিক অধিকাৰ আমাক প্ৰদান কৰিব বুলি। কিন্তু আজিলৈকে যোৱা 11টা বছৰত আজিলৈকে এই বিজেপি চৰকাৰে বা হেমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে বা দিলীপ শইকীয়াৰ ৰাজ্যিক বিজেপিৰ চৰকাৰে আজিলৈকে কিন্তু আমাক কোনো ধৰণৰ সঁহাৰি যোগোৱা নাই। সেইকাৰণে আমি আজি লাজ লাগিছে বিজেপি চৰকাৰৰ প্ৰতি, আমাৰ দুখ লাগিছে আমাৰ জাতিটোৰ এই দুৰৱস্থা চাই পেলাই। আজি একমাত্ৰ জাতীয় সংগঠন বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে আমি সংবাদমেল পাতিছোঁ। আপোনালোকৰ জৰিয়তে আমাৰ যি ৰাজনৈতিক ক্ষমতা আদায় লোৱাৰ কাৰণে আপোনালোকৰ জৰিয়তে অসমৰ দক্ষ মুখ্যমন্ত্ৰী দম্বালী বৰিমালৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাক আহ্বান কৰিছোঁ, আকৌ এবাৰ আমাৰ ৰাজনৈতিক অধিকাৰ আমাক ঘূৰাই দিব লাগে। কাৰণ যোৱা 11টা বছৰ আগত কংগ্ৰেছ চৰকাৰৰ আমলত আমি দেখা পাইছিলোঁ আমাৰ 5-5জনকৈ কেবিনেট মিনিষ্টাৰ আছিল হিন্দু বাঙালীয়ে, কিন্তু আজিলৈকে ব্ৰহ্মপুত্ৰ উপত্যকাত এজনো কেবিনেট মিনিষ্টাৰটো দূৰৰ কথা, যিজন বিধায়ক আছে তেখেতকো নস্বাত কৰি ৰাখিছে যেন আমি এনেকৈ পাইছোঁ, অনুভৱ হৈছে। কাৰণ এই বিধায়কজনেই এটা সময়ত আমাৰ দিছপুৰ বিধানসভাত কেতিয়াবা বাঙালীৰ হকে এবাৰ মাত মাতিব পাৰিছিলে, কিন্তু আজিলৈকে বাঙালীৰ যিবিলাক সমস্যা সামাজিক ৰাজনৈতিক বা আমাৰ যিটো জাতীয় সমস্যাবিলাক কোনেও মাত মাতিব পৰা নাই। আৰু এইটো মাত নমতাৰ কাৰণটোৱে হৈছে বিজেপি চৰকাৰ মুখ বন্ধ ৰাখিব পাৰে, আমি এইটো অনুভৱ কৰিব পাৰিছোঁ। যেনে তেনে মুখখিনি বন্ধ কৰি ৰাখিব লাগে, তেখেতসকলে বহু ধৰণৰ পৰিকল্পনা কৰি ৰাখে। সেইবাবে আজি এই কোকৰাঝাৰৰ মাজমজিয়াৰ পৰা অসম চৰকাৰৰ দক্ষ মুখ্যমন্ত্ৰী, অসমৰ বিজেপিৰ ইনচাৰ্জ কাণ্ডাৰী দিলীপ শইকীয়াক আমি আহ্বান কৰিছোঁ, ফেব্ৰুৱাৰী মাহৰ ভিতৰত আমাক স্পষ্টকৈ কৈ দিব লাগে যে ব্ৰহ্মপুত্ৰ উপত্যকাত কেইজন হিন্দু বাঙালীক প্ৰাৰ্থিত্ব প্ৰদান কৰিব। যদি আমি দাবী জনাইছোঁ গোটেই অসমত বিশেষকৈ ব্ৰহ্মপুত্ৰ উপত্যকাত য'ত নেকি 55ৰ পৰা 60 লাখ হিন্দু বাঙালীয়ে ভোটাৰ আছে, তাত আমাৰ 5ৰ পৰা 10খন প্ৰাৰ্থিত্ব লাগে। যদি বিজেপি চৰকাৰে প্ৰাৰ্থিত্ব প্ৰদান নকৰে, আমি যিকোনো ৰাজনৈতিক দলে ইতিমধ্যে গম পাইছোঁ কংগ্ৰেছ দলে ব্ৰহ্মপুত্ৰ উপত্যকাত 5জন প্ৰাৰ্থিত্ব প্ৰদান কৰিব, বিশেষ সূত্ৰক আমি গম পাইছোঁ। সেইকাৰণে যি দলক আমি 99% 99% ভোটাৰে ভোটদান কৰি চৰকাৰ গঠন কৰাৰ আমাৰ অৰিহণা আছে, আমি চৰকাৰ গঠন কৰাত আমি গাদী দখল কৰাৰ কাৰণে আমি সহায় সহযোগ আগবঢ়াইছোঁ, সেই ৰাজনৈতিক দলক আমি বিজেপি ৰাজনৈতিক দলক আমি আহ্বান কৰিছোঁ, আমাৰ কমচে কম ব্ৰহ্মপুত্ৰ উপত্যকাত 5ৰ পৰা 10খন আমাৰ প্ৰাৰ্থিত্ব লাগে। যদি প্ৰাৰ্থিত্ব প্ৰদান কৰা নহয়, আমি ফেব্ৰুৱাৰী মাহৰ ভিতৰত আমি জৰীপ চলাইছোঁ। ইতিমধ্যে আমাৰ জিলা কমিটিৰ থ্ৰু দি, আঞ্চলিক কমিটিৰ থ্ৰু দি আমি এখন জৰীপ চলাইছোঁ। যেনেকা আমাৰ বিজনী বিধানসভা সমষ্টি, তিনিচুকীয়া বিধানসভা সমষ্টি, ঢেকীয়াজুলি বিধানসভা সমষ্টি, গোলকগঞ্জ বিধানসভা সমষ্টি, এনেকুৱা বিভিন্ন বিধানসভা সমষ্টি আছে য'ত নেকি আমাৰ জিকাৰ যিটো প্ৰবল ধাৰা আছে, য'ত নেকি আমাৰ কেণ্ডিডেট প্ৰাৰ্থিত্ব হ'ব পাৰে, অকলে তাত প্ৰাৰ্থিত্ব প্ৰদান কৰিব পাৰে। এইবিলাক অঞ্চলত বিশেষকৈ 50খনৰো অধিক অঞ্চলত আমাৰ এনেকুৱা আছে যাত আমি ভেটাৰান ভোটাৰ হিচাপত আমি পৰিগণিত হৈছোঁ। তাত আমি কিন্তু সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে অনাগত দিনত যদি ফেব্ৰুৱাৰী মাহৰ ভিতৰত স্পষ্ট নকৰে, আমি কিন্তু ফেব্ৰুৱাৰী মাহৰ ভিতৰত শেষৰ ফালে কিন্তু আমি প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ কাৰণে যোজা চলাম। আৰু দৃঢ় প্ৰতিজ্ঞ এইবাৰ যি অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত বাঙালীয়ে যি অৰিহণা যোগোৱা হৈছে, আমি যি সহায় সহযোগিতা আগবঢ়াইছোঁ তাত আমি বদ্ধপৰিকৰ। কিন্তু জাতিৰ কাৰণেতো আমাৰ মাত মাতিব লাগিব। বিভিন্ন জাতি জনগোষ্ঠীক যেনেকৈ আগুৱাই লৈ গৈ হৈছে, আমি দেখা পাইছোঁ আমাৰ হিন্দু বাঙালীক কিন্তু আগুৱাই লৈ যোৱা হোৱা নাই। সেইকাৰণে আমি দুখ পাইছোঁ। আমি অসমৰ মুখ্যমন্ত্ৰী আৰু দিলীপ শইকীয়া লগতে বিভিন্ন ৰাজনৈতিক দলক আমি আহ্বান কৰিছোঁ আমাৰ হিন্দু বাঙালীক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ কাৰণে, য'ত নেকি আমাৰ জিকাৰ প্ৰবল বেছি, আমাৰ ভোটাৰৰ সংখ্যা বেছি। যদি প্ৰাৰ্থিত্ব প্ৰদান নকৰে, তেনেহ'লে আমি ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালৰ পৰা আমি প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ কাৰণে পূৰ্ণাংগৰূপে যোজা চলাম। আৰু এইখিনি কথা সদৌ শেষত আমি এটা কথা ক'ব বিচাৰিছোঁ যে যোৱা দিনবিলাকত আমি দেখা পাইছোঁ আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যি ভাতৃত্ব বন্ধন আছে, সেই ভাতৃত্ব বন্ধন অটুট থাকক। আমি যোৱা দিনবিলাকত দেখা পাইছোঁ BTC ইলেকশ্যনৰ পিছত আমাৰ কিন্তু এজনো আজিলৈকে BTCৰ ভিতৰত এজনো হিন্দু বাঙালীক মনোনীত প্ৰাৰ্থী হিচাপে নিদিলে BPF চৰকাৰে। সেইকাৰণে আমি BPF চৰকাৰকো আহ্বান কৰিছোঁ, CSB ভোট আপোনালোকে কৰিলে, CSB ভোটত এজন মনোনীত মেম্বাৰ নিদিলে। আমাৰ লাজ লাগিছে, আমাৰ দুখ লাগিছে। কিয় BPF চৰকাৰকে আমাৰ হিন্দু বেংগলীয়ে ভোট প্ৰদান কৰা নাই? আমাৰো অধিকাংশ ভোট BPF চৰকাৰ নিছে। কোনো এজন জাতি জনগোষ্ঠীক বাদ দি পেলাই চৰকাৰ গঠন হ'ব নোৱাৰে। সেইকাৰণে হাগ্ৰামা মহিলা ডাঙৰীক আমি আহ্বান কৰিছোঁ, অতি শীঘ্ৰে CSB ভোটত আমাৰ হিন্দু বাঙালীক মনোনীত কৰিব লাগে। আৰু যিবিলাক আমাৰ ডিপাৰ্টমেণ্ট ৱাইজ যিবিলাক আমাৰ প্ৰাপ্য অধিকাৰখিনি, সেই প্ৰাপ্য অধিকাৰখিনি আমাক দিব লাগে। আৰু অসমৰ দক্ষ মুখ্যমন্ত্ৰী, আমি হিন্দু বাঙালী সমাজ
এতিয়া আমি আপোনালোকক আৰু এবাৰ কৈছোঁ, আমি কিন্তু এতিয়া জাগিছোঁ আৰু আমি জাগিম। আমাৰ প্ৰাপ্য অধিকাৰখিনি ঘূৰাই লোৱাৰ কাৰণে যি পন্থা হাতত ল'ব লাগে আমি ল'ম। এইখিনিয়ে কৈছোঁ। অসমৰ দক্ষ মুখ্যমন্ত্ৰী ডাঙৰীয়া, শেষত আকৌ এবাৰ কৈছোঁ, আমাৰ প্ৰাপ্য অধিকাৰখিনি আমাক ঘূৰাই দিয়ক। আমি ফেব্ৰুৱাৰী মাৰ্চ লাষ্ট টাইম লাইন দিছোঁ আপোনালোকক। যিমান আমাক প্ৰৰোচনা কৰিছে, যিমান আমাক প্ৰতাৰণা কৰিছে আমি মানি লৈছোঁ, কিন্তু আজিৰ পৰা মানি নলওঁ। এই কোকৰাঝাৰ চহৰৰ মাজমজিয়াৰ পৰা আপোনাক আহ্বান কৰিছোঁ দিলীপ শইকীয়া ডাঙৰীয়া, আপোনাক বিভিন্ন ৰাজনৈতিক দলক আহ্বান কৰিছোঁ, যিসকল দলে আমাক প্ৰাৰ্থিত্ব প্ৰদান কৰিব 5ৰ পৰা 10খন, সেই দলক আমি পূৰ্ণাংগৰূপে সহায় সহযোগিতা আগবঢ়াম আৰু সেই দলৰ হৈ আমি আগন্তুক দিনত আগুৱাই যাম। কিন্তু যদি আমাক বঞ্চিত কৰা হয় তেনেহ'লে আমি নিজাববীয়াকৈ পাত্ৰ নিদিম। এইখিনি কৈছোঁ। ধন্যবাদ। জয় জয়তে, জয় আই অসম, জয় বাঙালীৰ জয়। বঢ়িয়া একজনে গৈছিলাম তোমার বলে বেমার বলে নমস্কাৰ। তাৰমানে অতি পৰিতাপৰ বিষয় যে স্বাধীনতাৰ পৰা আৰম্ভ কৰি, যেতিয়াৰ পৰা আমাৰ ভাৰত স্বাধীন হৈছিলে তেতিয়াৰ পৰা আৰম্ভ কৰি আমি সমগ্ৰ ভাৰতবৰ্ষ তথা আমাৰ অসমত এই আমাৰ হিন্দু বাঙালীসকলে অকল আমি ভোট প্ৰদান কৰি আহিছোঁ। নিৰ্বাচন আহে, নিৰ্বাচনৰ অহাৰ সময়ত বিভিন্ন ৰাজনৈতিক দলে আমাক বিভিন্নভাৱে প্ৰলোভন দি পেলাই আমাক অকল ভোট বেংক হিচাপে, এই বিগত দিনৰ পৰা আমাক ভোট বেংক হিচাপে আমাৰ হিন্দু বাঙালীসকলক ভাৰত তথা অসমত আমাক ব্যৱহাৰ কৰি আহিছে। অকল আমাৰ যি মূলত যিবোৰ দাবী, মূলত যিবোৰ সমস্যা, যিবোৰ জ্বলন্ত সমস্যা, আজিলৈকে কোনো এখন চৰকাৰে আমাৰ এই সমস্যাবোৰ সমাধান কৰিবলৈ আমি দেখা নাই বা আমি পৰিলক্ষিত হোৱা নাই। অতি দুৰ্ভাগ্যৰ বিষয়, বিগত দিনত আমাৰ এই অসমত কংগ্ৰেছ চৰকাৰ আছিলে। কংগ্ৰেছ চৰকাৰৰ দিনত আমাৰ সমস্যাবোৰ আমাৰ সমাধান হোৱা নাই। কিন্তু তথাপিও সিহঁতে এটা কি কৰিছিলে যে আমাৰ কংগ্ৰেছ চৰকাৰ থকাকালীন আমাৰ এই ব্ৰহ্মপুত্ৰ বৰাক ভেলীৰ পৰা পাঁচখনকৈ 4-5খনকৈ আমাৰ হিন্দু বাঙালীৰ মন্ত্ৰী তেখেতসকলে প্ৰদান কৰিছিলে। কংগ্ৰেছ চৰকাৰ থকাকালীন আমাৰ লেংগুৱেষ্টিক মাইনৰিটি বোৰ্ড বুলি এটা আমাক বোৰ্ড বনাই দিছিলে, এইটো কংগ্ৰেছে কৰিছিলে। কিন্তু আমাৰ মূলত জ্বলন্ত সমস্যা যে ভোটাৰ ডিটেনশ্যন কেম্প, এই আমাৰ হিন্দু বাঙালীৰ ওপৰত যে দুখীয়া মানুহবোৰৰ ওপৰত যি হেনস্থা অত্যাচাৰ, সেইবোৰ আমি সহ্য নকৰাকৈ আমাৰ ইয়াত হিন্দুত্বৰ চৰকাৰ, আমাৰ বিজেপিৰ চৰকাৰ, তেখেতসকলক আমি বিপুল ভোটে শিল দল ভাঙি আমাৰ হিন্দু বাঙালীসকলে, অসমত বসবাস কৰা হিন্দু বাঙালীসকলে আমি ভোট প্ৰদান কৰিছিলোঁ। অতি পৰিতাপৰ বিষয়, এই হিন্দু বাঙালীসকলে আমি ভোট প্ৰদান কৰা স্বত্তেও যোৱা 10টা বছৰ হ'ল আমাৰ এই হিন্দুত্বৰ চৰকাৰখনে আমাৰ অসমত বসবাসকাৰী হিন্দু বাঙালীৰ কাৰণে কোনো এখন সমস্যা সমাধান কৰা নাই। অতি দুখ লগা কথা, আমি দুখ পাইছোঁ। আমাৰ হিন্দু বাঙালীসকলৰ সমস্যা আজিলৈকে সমস্যা সমাধান কৰা নাই। এজন মন্ত্ৰী দিয়া নাই ব্ৰহ্মপুত্ৰ ভেলীৰ পৰা। আমাৰ যিসকল আমাৰ BTC ধৰি লওক, BTC চৰকাৰ, UPPL আৰু বিজেপিয়ে বিগত দিনত চৰকাৰত আছিলে, তেতিয়া আমাৰ ইয়াৰ পৰা যদিও 2 এজন হিন্দু বাঙালী আছিলে আমাৰ মানে EM বা MCLA হিচাপত, তেখেতসকলেও আমাৰ কাৰণে একো কাম কৰা নাই। জাতিটোৰ হৈ কোনো মাত মাতা নাই তেখেতসকলে। অতি দুখৰ বিষয়। আজি আমি ক'বলৈ বিচাৰিছোঁ, আমাৰ সমস্যাৰ সমাধান লাগিব। আমাৰ সমস্যাৰ সমাধান কোনো এখন ৰাজনৈতিক দলে আমাৰ সমস্যাৰ সমাধান কৰিব বিচৰা নাই বা কৰা নাই বুলি আমি আজি সংবাদমেলৰ জৰিয়তে অনুভৱ কৰিছোঁ আৰু সমগ্ৰ অসমবাসীৰ ওচৰত আমি এই কথাখিনি আমি জনাইছোঁ দুখেৰে। আমি কংগ্ৰেছেই হওক, AJP হওক, BJP হওক, BPF হওক, UPPL হওক, গোটেই অসম জুৰি, বিশেষকৈ আমাৰ ব্ৰহ্মপুত্ৰ ভেলীত আমাৰ হিন্দু বাঙালীৰ পৰা, হিন্দু বাঙালী সংগঠন কৰি লোৱা নেতৃস্থানীয় ব্যক্তিসকলক বা সুদক্ষ ব্যক্তিসকলক যিকোনো দলে যদি এইবাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰে, তেখেতসকলৰ হৈ আমি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন আমি কাম কৰি যাম আৰু তেখেতসকলক জিকাবলৈ আমি চেষ্টা কৰিম। ইয়াত কোনো দ্বিমত নাই, আমাৰ এই স্পষ্ট কথা আমাৰ। আর যদি আমার কোনো হিন্দু বাঙালিক যদি সুদক্ষ প্রার্থীক
নেতৃত্ব দিয়া নহয় বা প্ৰাৰ্থিত্ব দিয়া নহয়, তেনেহ'লে আমি যদি কোনোবাক জিকাব নোৱাৰোঁ, তেনেহ'লে আমাৰ যিবোৰ অঞ্চলত গৰিষ্ঠ সংখ্যক ভোটাৰ আছে, সেই ভোটাৰ দি পেলাই হ'লেও আমি হেৰুৱাব হ'লেও পাৰিম। তাৰ কাৰণে আমি নিশ্চয় চেষ্টা কৰিম এইবাৰ। এইটো আমাৰ আজি এই সংবাদমেলৰ জৰিয়তে সকলো ৰাজনৈতিক দল সংগঠনক আমি আহ্বান জনাইছোঁ, আপোনালোকে আমাৰ হিন্দু বাঙালীৰ পৰা সুদক্ষ যোগ্য প্ৰাৰ্থী হিচাপে প্ৰদান কৰক। আমি আপোনালোকৰ আমাৰ দল মত ভাষা নিৰ্বিশেষে আপোনালোকক আমি সহায় কৰিম।